নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আমি গৈ আছো নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ। গতিকে সকলোবোৰ আমাৰ ৰেডি হৈ গৈছে। গতিকে আজি আমি আপোনালোকক গোটেই মন্দিৰৰ পৰিৱেশটো দেখুৱাম। গোটেই ব্লগটো আপোনালোকে চাই থাকিব। আমি একচুয়ালি দুটা ঠাইত যাম আজি ন, আৰু এটা সাৰপ্ৰাইজ আছে ক'ত যাম। তো আপোনালোকে ব্লগটোত এংগেজ হৈ থাকক, শেষলৈকে চাওক, তেতিয়া গম পাব আমি ক'ত যাম ন। ঠিক আছে। আৰু বিয়াৰ পিছত ফাৰ্ষ্ট টাইম এনেকে যাম ন হয় হয়, এনেকে যাম আৰু একেলগে মন্দিৰত। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, আমাৰ লগত সকলোখিনি আপোনালোকক দেখুৱাম আৰু আপোনালোকে বাবাৰ আশীৰ্বাদ পাব তেতিয়া। হয়, গতিকে এতিয়া আমি অকমান দেৰি পিছত যাম, আৰু এতিয়ালৈকে বাছ আহি পোৱা নাই। সকলোবোৰ ৰেডি হৈ গৈছো, অকল চাহ খাইছো। অকল চাহে খাইছো। ঠিক আছে, লগ পাই আছো আমি। ধৰ্মমূলক শোভাযাত্ৰা এয়া দেখুৱাইছো আপোনালোকক। মহামৃত্যুঞ্জয় মন্দিৰ। দোকান আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ যোৱা ৰাস্তাটোলৈ গৈ আছো। এইবোৰ পৰিৱেশ দেখাইছো আপোনালোকক। এই চাকি তাতে দিব লাগিব চাগে। আপোনাৰ ভিতৰত দিব নিদিয়ে চাগে, তাতে চাকি দি মন্দিৰত যাব লাগিব। সুন্দৰ পৰিৱেশ এটা, আৰু ভিতৰত দেখুৱাম আপোনালোকক, যিমান পাৰোঁ চেষ্টা কৰোঁ। চাই থাকক আজি ব'লা। ভিতৰলৈ যাম এতিয়া। পদুম দেখুৱাইছো আপোনালোকক।
ইয়াত আহিলে ধুতি পিন্ধিব লাগে ছোৱালীবোৰে চাদৰ মেখেলা ল'ৰাবোৰে ধুতি যোনটো বয়সৰে নহওক কিয় এয়া আমি আহি পালোঁ বটদ্ৰৱা সত্ৰ যিবোৰ চাকি ধূপ লগা আছিল সেইবোৰ আমি লৈ ল'লোঁ মা কি গৰম পৰিছে পৰিছে বহুত পৰিছে সেইকাৰণে জল্দি গৈ আছোঁ মামা মৃত্যুঞ্জয় মন্দিৰতো তেনেকুৱা হৈছে এইটো হ'ল প্ৰধান বা মুখ্য দুৱাৰখন দুই চাইডে শৰাই আছে শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰে নিজে নীতি কৰি থৈ দেখুৱাই দিয়া আছে মাই গড অৱস্থা নাই সুন্দৰ পৰিৱেশটো বিৰাটেই ধুনীয়া কি ধুনীয়া এইফালে আছে মাহঁত সেইটো চোৱা গৰুৰ ব্যৱহৃত পাটনাদ এইটো কি নাদ নেকি গুৰুৰ ব্যৱহৃত পাটনাদ এইটো তাৰ মানে এইটো হেৰি হয় কি বুলি কয় গুৰুৰ ব্যৱহৃত পাটনাদ অনুগ্ৰহ কৰি ইয়াত নিদেখিব ইমান মানুহ ইয়াত মা ক'ত বা মায়ে চাগে লগালেই চাগে পোৱালি হয় এইকেইটা একদম পোৱালি এইকেইটা পোৱালি হয় পুৰা পাখিয়ে গজা নাই চাওক ইয়াত ধূপ জ্বলোৱা হয় এনেকৈ মোক দিন দিলা দুডাল ধূপ মেইন মণিকূট প্ৰসাদ দিব তাতে বমিং কৰা প্ৰসাদটো খাই ভাল লাগে সেইটো পুখুৰীটো আলি পুখুৰী হয়নে ইয়াতে জন্ম ন শংকৰদেৱৰ আলি পুখুৰী হয় জানো সেইটোৱেতো আলি বটদ্ৰৱাত কি হ'ব আলি পুখুৰী নহয় আলি পুখুৰীত জন্ম নহয় এই মাছ পুৰা মাছ
খালোঁ বোলো